আৰু গাইজ 16 লঞ্চ কৰা 16 Pro Max মোৰ হাতত আছে। এইটো দেখা পাইছে, এইটো আপোনাৰ মানে এই ছাইডৰ যোনটো বুটাম আছে মানে এইটো যদি ক্লিক কৰি দিওঁ এইটো কেমেৰাটো অন হৈ যাব। আৰু লগতে এইটো যদি মই যদি আপোনাৰ এনেকৈ অকণমান বেটেৰী প্ৰেছ কৰি পেলাই এনেকৈ জুম ইন কৰিব পাৰোঁ। দেখা পাইছে এইটো 16 এতিয়া আহিছে আপোনাৰ 16 হয় 16 প্লাছ 16 Pro আৰু 16 Pro Max নতুন ফিচাৰ্ছ মানে আপোনাৰ এপল ইণ্টেলিজেন্স আছে আৰু এফালে কেমেৰা কণ্ট্ৰল এটা দিছে নতুনকৈ 15 সিৰিজৰ যোনটা Pro সিৰিজ আছিলে তাতকৈ এতিয়া 16ত 15,000 লেছ হৈ আহিছে। 16 সিৰিজটো লঞ্চ হৈ গ'ল। আপোনালোকে গম পাইছে, যিহেতু মই গুৱাহাটীত আছিলোঁ। গুৱাহাটীত থাকোঁতে মানে মোক শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্সৰ দাদাই ফোন কৰিলে যে মৌচম আমাৰ তাত 16টো লঞ্চ হৈছে, আহি যাবা। তো মই আহিব নোৱাৰিছিলোঁ, মই ঘৰলৈ আহিলোঁ আপোনাৰ 3 দিনমানৰ আগতে। তো এতিয়া দাদাহঁতৰ দোকানত গৈ আছোঁ। তো 16টো কিনো নতুন ফিচাৰ্ছ দিছে সকলোখিনি জানিম আৰু লগতে আপোনালোকক সকলোখিনি ডিটেইলছত ক'ম। তো এতিয়া মই গৈ আছোঁ আপোনাৰ যোৰহাটৰ শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্সত গৈ আপোনালোকক গোটেই ডিটেইলছটো ক'ম। তো কেনেকুৱা কি 16 বোলে কিবা নতুন ফিচাৰ্ছ আনিছে, আপোনাৰ বোলে অলপ আগতকৈ বোলে কিবা ইউনিক কিবা হৈছে। তো কেনেকুৱা কি সকলোখিনি ক'ম। তো কি খবৰ গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ আহি আপোনাৰ শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স পাই গৈছোঁ। তো এইফালে মোৰ বেক চাইডে এইখনে শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স, মানে আপোনাৰ তৰাজনতে থকা নিয়াৰ ইলাইট গেছ এজেঞ্চিৰ ওচৰতে। তো এইফালে আপোনাৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া। শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্সৰ ভিতৰলৈ সোমাই আহিলোঁ। তো এফালে যিহেতু 16 সিৰিজ লঞ্চ কৰিছে, তো কি মডেল আহিছে? 16 এতিয়া আহিছে আপোনাৰ 16 হয় 16 প্লাছ 16 Pro আৰু 16 Pro Max হয় হয়। তো ইয়াত কি নতুন ফিচাৰ এড কৰিছে? নতুন ফিচাৰ্ছ মানে আপোনাৰ ছাইডত একশ্যন বাটন দিয়া হৈছে, এপল ইণ্টেলিজেন্স আছে, লগতে আপোনাৰ এখানে কাষ্টমাইজ বাটন এটা দিয়া গৈছে একশ্যন বাটন, আৰু এফালে কেমেৰা কণ্ট্ৰল এটা দিছে নতুনকৈ। একশ্যন বুটামটো কি কৰে এবাৰ কৈ দিব? একশ্যন বাটনটো আপোনাৰ যিকোনো শ্বৰ্টকাটৰ কাৰণে সুবিধা কৰি দিয়ে, মানে আপুনি যিকোনো এটা ফাংচন ধৰি লওক ফিচাৰ অপেন কৰি মানে এড কৰি থ'ব পাৰি। ধৰি লওক কেমেৰাটোৱে পটককৈ অন কৰোঁ, ডাইলাৰটোৱে পটককৈ অন কৰোঁ, তেনেকৈ কৰি ক্লিক কৰিলে লগে লগে আহি যাব। হয় কোনটো হয় এইটো ন? এইটো হৈছে একশ্যন বাটন হয়। আৰু এইফালে দিয়া গৈছে কেমেৰা কণ্ট্ৰল কেমেৰা কণ্ট্ৰল হয়, মানে ছাইডত দিছে ন? লগে লগে কেমেৰাটো ওলাই যাব। হয়, তাৰপিছত এই মানে ডিছপ্লে টাচ নকৰাকৈ এইটো জুম ইন কৰি থাকিব পাৰি। হয় হয় ইয়াত ক্লিক কৰাৰ লগে লগে ওপৰত জুম ইন অপশ্যনটো আহিছে। হয় 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 ক্লিকো কৰিব পাৰি। ফটোজটো মানে চব মাৰিব পাৰি ইয়াতে। আৰু গাইজ 16 লঞ্চ কৰা 16 Pro Max মোৰ হাতত আছে। এইটো দেখা পাইছে, এইটো আপোনাৰ মানে এই ছাইডৰ যোনটো বুটাম আছে মানে এইটো যদি ক্লিক কৰি দিওঁ এইটো কেমেৰাটো অন হৈ যাব। আৰু লগতে এইটো যদি মই যদি আপোনাৰ এনেকৈ অকণমান বেটেৰী প্ৰেছ কৰি পেলাই এনেকৈ জুম ইন কৰিব পাৰোঁ। দেখা পাইছে, এইটো খুব ধুনীয়া ফিচাৰ্ছ দিছে, মানে ডিছপ্লেখন টাচ নকৰাকৈ। আৰু যদি ক্লিক কৰা হয় এইটো মানে মুডটো মানে চেঞ্জ হৈ দেখা পাইছে। তো ইয়াত ক্লিক কৰিলে তো খুব ধুনীয়া এটা ফিচাৰ্ছ। ছাইডৰ বুটামটো যে দেখা পাইছে এইটো আপোনাৰ একশ্যন বুটাম বুলি কয় ন? এই বুটামটো মানে এটাই ফিচাৰ্ছ, ধৰি লওক আপোনাৰ যিকোনো এটা ফিচাৰ্ছ আপুনি এড কৰি থ'ব পাৰে, কেমেৰাই হওক ডাইলাৰে হওক কিবাকিনি, মানে ছাইডৰ চুইচটো যেতিয়া টিপা হয় তেতিয়া মানে সেই ফিচাৰ্ছটো অন হৈ যাব। 16 মানে এইবাৰ কেমেৰাটো কিবা বোলে চেঞ্জ কৰিছে বুলি কৈছে। তো কেনেকুৱা আপোনালোকক এবাৰ দেখাই দিছে? 16 আৰু 16 প্লাছৰ লুকছটো চেঞ্জ হৈছে কমপ্লিটলি, কালাৰ চেঞ্জ হৈছে, বেলেগ বেলেগ কালাৰত আহিছে। আৰু লগতে কেমেৰাটো আপোনাৰ এবাৰ ভাৰ্টিকেলি দিছে, মানে একদম পূৰা চিধাকৈ দি দিছে। আৰু এইটো হৈ গ'ল আপোনাৰ 16 আৰু এইটো হৈ গ'ল আপোনাৰ 16 প্লাছ, মানে দুইটা একে আৰু ন? খালি 16 প্লাছটো অলপ ডাঙৰ হয় আৰু 16টো অলপ মানে সৰু হয়। আৰু প্ৰ'টো আগৰ নিচিনাই দিছে ন? 15 Pro Max 14 Pro Max অকণমান চেঞ্জ কৰিছে চাইজটো। হয় হয় 6.3 কৰি দিলে, 6.1 আছিল, হয় হয় অলপ আগতকৈ ডাঙৰ কৰিলে। কেমেৰাটো দেখাত একে কৰিছে, দেখাত একে আছে। আৰু Pro Maxটো আৰু অকণমান ডাঙৰ কৰিলে, 6.7 আছিলে 6.9 কৰি দিলে। হয় হয়। তো কেমেৰা দেখিছে আগত তেনেকুৱা আছিলে দেখাত 15 Proটো, ত' ছেইম তেনেকুৱাই হয়, খালি অলপ আগতকৈ মানে ডাঙৰ কৰিছে, যিহেতু 16 হয়। তো গাইজ আগতকৈ বোলে কিবা মানে এপলৰ মোবাইলবিলাকৰ দাম কমিছে বুলি কৈছে, যিহেতু 15 Pro Maxটো আগতে দাম কিমান আছিলে আৰু এতিয়া 16টোৰ দাম কিমান? 15 Pro Maxটো আগতে 1,60,000 আছিলে, 59,900। এতিয়া আপোনাৰ 256 GB টো 1,44,900 কৰি দিছে। হয় হয়। তো এতিয়া মানে এইটো 1 লাখ কিমানত পাব? 1,44,900 পাব। মানে 16 Pro Maxটো মানে 15তকৈ দামটো কমি গ'ল। 15 সিৰিজৰ যোনটা Pro সিৰিজ আছিলে তাতকৈ এতিয়া 16ত 15,000 লেছ হৈ আহিছে, মানে কমি গৈছে। আৰু বাকী 16 গিটা 15ৰ সমান একে প্ৰাইচ চলি আছে। হয়, মানে প্ৰ'টোৰ দাম আগতকৈ কমি গৈছে, মানে Pro আৰু Pro Maxৰ দাম 15,000কৈ লেছ হৈছে। হয়, মজা লাগিছে। মানে 15তকৈ দাম 15 Pro Maxতকৈ দাম কমি গ'ল। তো আপোনালোকে 16 Pro Max লৈ ল'ব পাৰে, 15 Pro Maxৰ দামতকৈ কম দামত, হয়নে?
হয় তো আৰু ডিছপ্লেবিলাক অলপকৈ মানে অলপ কিছুমান ডিছপ্লে আগতে ধৰি লওক 15 অলপ সৰু আছিলে 16 চিৰিজ অলপ ডাঙৰ কৰিছে হয়নে ফাৰ্ষ্ট চলি আছে নেকি 16 চিৰিজ যিহেতু লঞ্চ কৰিছে এপলে কাৰ্ডৰ অফাৰ চলি আছে ICICI আৰু কোটাক মহিন্দ্ৰা আৰু SBI কাৰ্ডত যদি পাৰচেজ কৰে তেতিয়াহ'লে আপোনাৰ ডিছকাউণ্ট আছে প্ৰ' চিৰিজটো ডিছকাউণ্ট আছে 4000 আৰু নৰ্মেল 16 চিৰিজটো ডিছকাউণ্ট আছে আপোনাৰ 5000 হয় মানে টোটেল প্ৰাইচ আপোনাৰ ধৰি লওক 1,44,000 এতিয়া 16 Pro Maxটো আৰু এইকেইটা ধৰি লওক আপোনাৰ এইকেইটা মই কোৱাৰ প্ৰয়োজনে নাই আপোনালোকে দেখি আছে 89,000 আৰু এইফালে দেখা পাইছে 9,900 হয় যদি মোৰ ভিডিঅ' চাই আহে ইয়াৰ প্ৰাইজৰ বাহিৰত ধৰি লওক এইটো প্ৰাইজে ধৰি লওক যদি মোৰ ভিডিঅ' চাই আহে কিবা এটা ডিছকাউণ্ট কৰি দিব আৰু লগতে কিবা এটা যদি মোৰ ভিডিঅ' চাই আহে বুলি কয় মানে বাইদেউহঁতে গিফ্ট এটা দি দিব হ'ব হয় লগতো 16 চিৰিজটোৰ কথা ক'লোৱে মানে নতুনকৈ ফিচাৰ্ছ এড কৰিছে আপোনাৰ যোনটো আপোনাৰ মানে একশ্যন বুটা বুলি এটা মানে তাত আপোনাৰ কুইক মানে আপুনি ধৰি লওক ডাইলাৰে হওক কিবা কেমেৰাই হওক মানে ডাইৰেক্ট প্ৰেছ কৰিলে অন হৈ যাব আৰু লগতে আপোনাৰ মানে যোনটো কেমেৰা কণ্ট্ৰলৰ এটা বুটাম দিছে যিহেতু মানে জুম ইন কৰিব পাৰে ধৰি লওক কেমেৰাটো সেইটো টিপি দিয়াৰ লগে লগে আপোনাৰ মানে কেমেৰাটো অন হৈ যাব আৰু লগতে জুম কৰিব পাৰে আৰু লগতে আপোনালোকে এই শ্ৰীকৃষ্ণ ইলেক্ট্ৰনিক্স নিয়েৰ ইলাইট গেছ এজেঞ্চিৰ ওচৰতে থকা তৰাজনৰ আপোনালোকে বহুতে এড্ৰেছটো সুধি থাকে মই কৈ দিছোঁ সেইটো কাৰণে আকৌ এবাৰ নিয়েৰ ইলাইট গেছ এজেঞ্চি কাষতে মানে মেইন আপোনাৰ যোৰহাটৰ পৰা তৰাজনলৈ অহা ৰাস্তাটো আপোনাৰ নিয়েৰ ইলাইট গেছ এজেঞ্চি কাষতে আপোনালোকে দোকানখন পাব আৰু ইয়াত আপোনালোকে আৰু মানে মোবাইল ধৰি লওক ছেকেণ্ড হেণ্ড আপোনালোকে ষ্টক এভেইলেবল আছে এণ্ড্ৰইডৰ পৰা ধৰি আইফোন তো যি আপোনাৰ মোবাইল লাগে আপোনালোকে ইয়াত এভেইলেবল পাই যাব তো আজিৰ ভিডিঅ'টো আপোনালোকক সকলোখিনি দেখালৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি দিব তো নতুন এটা ভিডিঅ' আজিলৈ বাই